এতিয়াও নতুন চৰকাৰ গঠন কৰিব পৰা নাই বিজেপি মিত্ৰজোঁটে। কিন্তু বৰ্তমান কোভিড সৃষ্ট পৰিস্থিতিৰ মোকাবিলা কৰিবলৈকে প্ৰয়োজন হৈছে নতুন চৰকাৰৰ। শীঘ্ৰে নতুন চৰকাৰ গঠন হোৱাৰ পোষকতা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। কোভিডৰ যিটো ভয়াৱহ পৰিৱেশ, এই পৰিৱেশটো মোকাবিলা কৰিবৰ কাৰণে চৰকাৰী যন্ত্ৰটোৰ বা চৰকাৰখনৰ উপস্থিতি অত্যন্ত প্ৰয়োজন। সেইকাৰণে যিটো অচলাৱস্থা চলি আছে, এইটো কেন্দ্ৰীয় চৰকাৰে খুব সোনকালে নিষ্পত্তি কৰিব লাগে। আমি বিচাৰোঁ যে অসমত চৰকাৰ এখন আহিলে বিশেষত এই সন্মুখত দেখা দিয়া যিটো ভয়াৱহ পৰিৱেশ, এই পৰিৱেশটো মোকাবিলা কৰিবৰ কাৰণে চৰকাৰৰ অত্যন্ত প্ৰয়োজন। তেতিয়াহে মই ভাবোঁ যে আমি সকলোৱে সন্মিলিতভাৱে ইয়াক প্ৰতিৰোধ কৰিবৰ কাৰণে বা ইয়াৰ লগত মোকাবিলা কৰিবৰ কাৰণে আমি যুঁজিব পাৰিম। ৰাজ্যত নতুন চৰকাৰ শীঘ্ৰেই গঠন হওক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকেই মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়ক বুলি নিজৰ মত প্ৰকাশ কৰিলে বৰাকৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছ বিধায়ক সিদ্দিক আহমেদে। ব্যক্তিগতভাৱে যদি হয় তো মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছোঁ, কাৰণ তেওঁ কৰ্মতৎপৰ মানুহ আৰু তেওঁ যিখিনি দায়িত্ব দিয়া হৈছিলে, যি ডেভেলপমেণ্টৰ কাম বহুতখিনি কৰিছে, তেওঁ যিটো ডিপাৰ্টমেণ্টতে আছিলে সেইটো ডিপাৰ্টমেণ্ট ভাল কাম কৰিছে। গতিকে মই ভাবোঁ গতিকে অসমৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাল হ'ব। সদায়তো তেওঁ 24 আৱাৰ্ছ কাম কৰে, গতিকে যোনে কাম কৰে তাক আমি সমালোচনা আমি নিগেটিভ সমালোচনা কৰাটো ঠিক নহয়। তেওঁ সদায় পজিটিভ ভাল কাম কৰে আৰু তাৰ কাৰণে মই